Hello viewers, welcome back to my channel. Today topic is তুলসী pediatric cough syrup. আজি আমি তুলসী pediatric cough syrupৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে জানে যে তুলসী এবিধ বহুত মূল্যৱান ঔষধি গছ হয়। এই ঔষধি গছৰ পৰাই মেইনলি এই তুলসী pediatric syrup তৈয়াৰী কৰা হৈছে। তুলসী pediatric cough syrup 60 ml আৰু এডাল্টৰ বাবে আছে 100 ml। এইটো মেইনলি শিশুসকলৰ বা সৰু ল'ৰা ছোৱালীৰ কোল্ড, কফ এণ্ড ব্ৰংকাইটিছ আদি কাম কৰে। সাধাৰণতে চৰ্দি জ্বৰ ফলত যিটো কাহ হয় বা এজমেটিক ধৰণৰ প্ৰব্লেম হয় তাৰ বাবে এইটো বৰ ধুনীয়া কাম কৰে। এইটো ইনফাণ্টৰ পৰা সৰু ল'ৰা ছোৱালী সকলে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দাম হ'ল 60 টকা আৰু মেনুফেকচাৰিং ডেট হ'ল 19 ডিচেম্বৰ 2019 আৰু এক্সপাইৰী ডেট হ'ল ডিচেম্বৰ 2019 পৰা 3 বছৰ ভাল থাকিব। এই ঔষধবিধ ব্যৱহাৰ কৰিলে সৰু ল'ৰা ছোৱালীৰ কাহ চৰ্দি সোনকালে ভাল হয়। গতিকে আপোনালোকে এই কফ চিৰাপটো আপোনাৰ সৰু ল'ৰা ছোৱালীৰ চৰ্দি নিউমনিয়া হ'লে ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে এইটো আয়ুৰ্বেদিক প্ৰডাক্ট হয়। ইয়াৰ কোনো ছাইড ইফেক্ট দেখা নাযায়। এলোপেথিক ঔষধৰ মেক্সিমামৰে ছাইড ইফেক্ট থাকে। গতিকে আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতত যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে এই তুলসী pediatric cough syrup ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দামো বহুত কম আছে। এইখিনি কৈ আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ ঘৰত থকা তুলসী পাতৰ ৰসৰ লগত 1 চামুচ তুলসী পাতৰ ৰসৰ লগত অকণমান মৌৰ ৰস মিহলাই খোৱালেও সৰু ল'ৰা ছোৱালীৰ কাহ অতি সোনকালে ভাল হোৱা দেখা যায়। গতিকে আপোনালোকে সুস্থ থাকক আৰু আপোনালোকৰ পৰিয়াল সুস্থ থাকক। এই কাম কৰি মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ভৱিষ্যতে আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিব বুলি আশা ৰাখিলোঁ। জয় অসম, নমস্কাৰ। Thank you for watching my video.